মৰাণসকলে শদিয়াক কেন্দ্ৰ কৰি শিৱ পাৰ্বতীশাল আৰু কেঁচাই খাটিশালৰ সংস্পৰ্শলৈ আহি শিৱ আৰু পাৰ্বতীক মূল উপাস্য দেৱ দেৱীৰূপে গ্ৰহণ কৰাৰ আগতে জুই বা সূৰ্য, ভূমি আই, বসুমতী বা পৃথিৱীক পূজা পাতল কৰিছিল বুলি জনা যায়। ভূমি দেৱী বা প্ৰকৃতি দেৱী আৰু সূৰ্যক পূজা আৰাধনাৰ বহু শতিকাৰ পাছত মৰাণসকলে শদিয়াৰ কেঁচাই খাটি গোসাঁনীৰ অনুৰক্ত হৈ দেৱীজনাৰ পূজা অৰ্চনা কৰিছিল। জুইক দেওৰূপে গোপুত নামত পূজা পাতল কৰা হৈছিল। সেইকাৰণে আজিও মাঘত মেজি জ্বলোৱাৰ সলনি কেইখনমান সত্ৰত পুহ আৰু মাহৰ তিথিত সন্ধিয়া গুৰুৰ বায়েকত ভকতে সত্ৰৰ তাঁতীৰ বা চাৰিসীমাৰ ভিতৰত জুই ধৰি তাপ লোৱাৰ পিছতহে যজ্ঞশাল বা আন জুহালত জুই জ্বলায়। তদুপৰি জুইশালিত থুই বা পিক নেপেলায়, দখৰা খৰিত নবহে, জুই জ্বলি থকা খৰিত ভৰি নলগায়, জুইশালিখন দেও দি থৈ নাযায়, জুইত লোহাৰ টুকুৰা পুৰি ৰঙা কৰা লোহাৰ টুকুৰাটো পানীত জুবুৰিয়াই লোহ পানী প্ৰস্তুত কৰা হয়। মুখত লাগিলে লো বা লোহাৰ পানী খুৱাই বা ছটিয়াই দিয়া হয়। সসামৰি আহি তিতা গাৰে ৩ বাৰ জুই দেইহে ঘৰত সোমায়। ইয়াৰ মূলতে হ'ল জুই হ'ল সৰ্বশক্তিমান। জুইৰ সেক ল'লে কোনো অচিন বেমাৰ বা অপদেৱতা মানুহৰ গাত লম্ভিব নোৱাৰে। মুখ লগা, জিকিনি লগা বা কিবা অচিন ৰোগ হ'লে বেমাৰীজনৰ পেটত সৰিয়হেৰে জাৰি সৰিয়হখিনি জুইত পেলাই দিয়া হয়। জুইয়ে সৰিয়হৰ লগত বেমাৰটোকো পুৰি পেলায়। কোনো কোনো অঞ্চলত ডাঙৰ মাছ, পহু মাংস আদি ঘৰলৈ আনিলে মুখ নালাগিবৰ বাবে সামান্য টুকুৰা এটা কাটি জুইত দিয়া হয়। গৰু ম'হৰ গাত পোক লাগিলে বেজে জ্বলি থকা জুইত বিহলঙনিৰে জাৰিলে পোক মৰে আৰু ঘাঁ শুকায় বুলি বিশ্বাস কৰা হয়। গৰু ম'হৰ গাৰ পৰা পোক এৰুৱাবলৈ জুইশালৰ ওপৰত দৰব শুকুৱাই থয় ইত্যাদি। মায়ামৰা নাম ধৰ্ম গ্ৰহণ কৰাৰ আগলৈকে মৰাণসকল কিৰাত-কিৰাতী বা শিৱ পাৰ্বতীৰ ভক্ত আছিল। গাতিগিৰি, মাটিগিৰি, জলগিৰি, থলগিৰি, অপদেৱতা আৰু সকলো জীৱ-জন্তু আৰু গছ-গছনিৰ সৃষ্টিকৰ্তা হ'ল কিৰাত-কিৰাতী বা শিৱ পাৰ্বতী। আনহাতে ভূমি, পৃথিৱী, আই বসুমতীক পূজা পাতল কৰাৰ বাবেই শাল নমোৱা, গছা লোৱা আদিত আই লখিমীৰ লগতে আই বসুমতীকো প্ৰাৰ্থনা জনোৱা হয়। আই বসুমতীৰ বুকুত পুখুৰী খান্দিলে, ঘৰৰ ভেটি তুলিলে, গছ-গছনি কটা, মাছ ধৰা, চিকাৰ কৰা, ন-ভুই ঝোৰা, নতুন ঠাইত থাকিবলগীয়া হ'লে গাতিয়াল ডাঙৰীয়া আৰু আই বসুমতীৰ নামত তামোল পাণ এখন হ'লেও কাটি খাই তুতি প্ৰাৰ্থনা কৰা হয়। শৱ সামৰা সময়ত মাটিত অৰিহণা দিয়া হয়। বিয়াত ঢিপ তুলিলে এটা তামোলৰ টোপোলা এটি অৰিহণা দিয়া নিয়ম আজিও চলি আহিছে। ইয়াৰ মূলতে হ'ল বসুমতীৰ পৰা মাটি কিনি লোৱা আৰু খুজি লোৱা। কিৰাত-কিৰাতী বা বুঢ়া-বুঢ়ী অৰ্থাৎ শিৱ পাৰ্বতীয়ে চন্দ্ৰ, সূৰ্য, পৃথিৱী, ৰ'দ, বৰষুণ, পৰ্বত, পাহাৰ, নদ-নদী, জীৱ-জন্তু, কীট-পতংগ, বেমাৰ-আজাৰ, অপশ্বৰী, ভূত-প্ৰেত আদি সৃষ্টি কৰিলে। সেয়েহে বেমাৰ-আজাৰ মাৰি মৰক, প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা পোৱা, ঘৰচীয়া জীৱ-জন্তুসমূহ কুশলে থকা, খেতি-পথাৰ নদন-বদন হোৱা, যুদ্ধ-বিগ্ৰহত জয়লাভ, অপদেৱতা, অপশ্বৰী, ভূত-প্ৰেত, যখ-যখিনী, হাতী-আলখনি, মৈ-আলখনি আদিৰ কুদৃষ্টিৰ পৰা বন্ধা পোৱা আদি বিভিন্ন কাৰণত বহাগৰ প্ৰথম বুধবাৰে সমবেত হৈ প্ৰথমে শিৱ পাৰ্বতী শালত কেঁচা সাজেৰে তামোল-শিহাল পাৰি পূজা পাতল কৰে। মৰাণ জাতিৰ 4টা পৰিয়ালৰ 4জন লোকে পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশৰ গাতিয়াল ডাঙৰীয়াৰ নামত থাকি পূজাৰ আগভাগ লয়। পুৰোহিত 4জনে তামোল-শিহালত কেঁচা সাজ আগবঢ়োৱাৰ পাছত বলিহালত দেউৰীজনে বলি দিয়ে। বলি কটা বা বধ কৰা লোকজনক মৰাণসকলে দেউৰী বুলি কয়। তাৰ পিছত সমবেত সকলো মৰাণে একেলগে সেৱা কৰে।
শিৱ পাৰ্বতী শালত পূজা পাতল কৰি কেঁচাই খাটি শাললৈ যায়। কেঁচাই খাটি শালয়ে একেদৰে কেঁচা সাজৰ তামুলী শাল পাতে। দেউৰীজনে বলিশালত বলিৰ ডিঙি কাটি তাৰ কেঁচা তেজ গোসানীৰ ওচৰত অৰ্পণ কৰে। পাছলৈ নৰবলিৰ সলনি কোমোৰা, মহ, ছাগলী, হাঁহ বলি দিয়াৰ নিয়ম প্ৰচলিত হয়। চতৰ সংক্ৰান্তিৰ পিছৰ প্ৰথম বুধবাৰে মৰাণসকলে শদিয়াৰ কেঁচাই খাটি শালত সমবেত হয় আৰু উক্ত দিনাই দেশ আৰু সমাজৰ হিতৰ বাবে বা মংগল কামনা কৰাৰ উদ্দেশ্যৰে শাক্ত ৰীতি অনুসৰি এজন স্বাস্থ্যৱান যুৱক উক্ত থানত দেৱীৰ আগত বলি বিধান দি পূজা পাতল কৰে। এই নৰ বলিদান কাৰ্যটো শ্ৰেণী অনুসৰি সাল সলনি বা ৰটেচন ব্যৱস্থাৰে হৈছিল। ধৰা হওক এই বছৰৰ তেলেপীয়া খেল বা বংশৰ পৰা তেলেপীয়া বংশৰ লোকসকল প্ৰকৃততে বৰ্তমানৰ তালাপৰ বাসিন্দা আছিল। পৰৱৰ্তী বছৰৰ ৰূপাই গয়া বংশৰ পৰা বৰ্তমানৰ ৰূপাই চাইডিঙৰ বাসিন্দা। ইয়াৰ পাছৰ বছৰত দহোটীয়া বংশৰ পৰা বৰ্তমানৰ দহোটীয়া গাঁৱৰ পূৰ্বৰ বাসিন্দা। সেইদৰে চকৰি গয়া বৰ্তমান চকৰিটিং চাহ বাগিচাৰ পূৰ্বৰ বাসিন্দা আদি বিভিন্ন খেল বা বংশৰ পৰা প্ৰতি বছৰে এজনকৈ যুৱকক সাল সলনি প্ৰক্ৰিয়াৰে বলিদানৰ বাবে আগবঢ়োৱাৰ নিয়ম আছিল। মৰাণসকলে অনিৰুদ্ধদেৱৰ মায়ামৰা নাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত শিৱ পাৰ্বতী শাল আৰু কেঁচাই খাটি শালত কৰা পূজা পাতলৰ পুৰোহিত ৰূপে দায়িত্ব লোৱা পৰিয়ালকেইটাক বুঢ়া ডাঙৰীয়া আৰু মুদৈ গঞা বুঢ়া ডাঙৰীয়া ৰূপে প্ৰতিষ্ঠা কৰে। অনিৰুদ্ধদেৱে মায়ামৰা ধৰ্মৰ সত্ৰসমূহত আহোম গঞা বুঢ়া ডাঙৰীয়া, কছাৰী গঞা বুঢ়া ডাঙৰীয়া, খাটোৱাল গণ কেঁচাই খাটি শালত গোসানীৰ সন্তুষ্টিৰ বাবে দেউৰীয়ে বলি দিয়াৰ সময়ত ঢুলীয়াই ঢোলত চাপৰ দিয়ে। ঢোলৰ চাপৰৰ তালে তালে ডেকা গাভৰুৱে নাচ বাগ কৰে। নাচ বাগ কৰা ঠাইখনত এটা সীমা দিয়া হয়। সীমাৰ এফালে ডেকাসকলে আৰু আনটো ফালে গাভৰুসকলে নাচ বাগ কৰে। কেঁচাই খাটি শালত বলি পূজাৰ দিনা মৰাণসকলে এটি ঘনবাদ্য ব্যৱহাৰ কৰিছিল। এই নৃত্যত ব্যৱহাৰ কৰা ঘনবাদ্যটিয়েই আছিল ঢোল। ইতিহাসে ঢুকি নোপোৱা দিনতেই শদিয়াৰ কেঁচাই খাটি শালত প্ৰতিষ্ঠা কৰা হৈছিল মৰাণৰ ঢোল আৰু চেওঁ। কেঁচাই খাটি গোসানীৰ আগত দুচেওকৈ কাটি কোমোৰা বলি দিয়া প্ৰথাৰ বাবেই মৰাণসকলে বৰ্তমানেও কোমোৰা দুচেওকৈ নাকাটি দীঘলীয়াকৈ কাটি সৰু সৰু টুকুৰা টুকুৰ কৰিহে পাচলি হিচাপে ব্যৱহাৰ কৰে। কেতিয়াবা দুচেওকৈ কাটিবলগীয়া হ'লেও কোমোৰাটোৰ ওপৰত খেৰ বা বন এডাল দিহে কাটে। মৰাণসকলে আজিও সত্ৰৰ যজ্ঞ, কাজৰ যজ্ঞ বা যিকোনো চাউল খোৱাত পাচলি হিচাপে কোমোৰা দিয়ে। এক কথাত কোমোৰা মৰাণসকলৰ বাবে পবিত্ৰ পাচলি বুলিব পাৰি। বহাগৰ প্ৰথমটো বুধবাৰে কেঁচাই খাটি গোসানী শালত বলি দিয়াৰ সময়ত গোসানীৰ সন্তুষ্টিৰ বাবে ঢোল বজায়। বিহু কৃষিভিত্তিক আনন্দৰ উৎসৱ হ'লেও প্ৰায়বোৰ জনজাতিয়ে নিজ নিজ ধৰ্মীয় উপাসনা কেন্দ্ৰৰ পৰা নাচি বাগি বিহু নমাই ঘৰে ঘৰে বা বিহুঘৰত বিহু গায়। মৰাণসকলৰ গাতে লাগি থকা দেউৰীসকলে বলিয়া বাবা, কেঁচাই খাটি শাল বা বুঢ়া বুঢ়ী শালত পূজা পাতল কৰিহে বিহু নমায়। সোণোৱালসকলে বাথৌ মন্দিৰ আৰু মৰাণসকলে পূৰ্বতে কেঁচাই খাটি শাল, পাছলৈ দেওশাল, দেওচাং আৰু বৰ্তমান গোসাঁইঘৰ বা নামঘৰত তিথি পাতিহে বিহু নমায়। গোসানীৰ শালত বলি দিয়া মহ, ছাগলী, পাৰ আদিৰ মাংস ৰান্ধিবৰ বাবে একোটা যজ্ঞশাল আছিল। যজ্ঞশালত নিৰ্দিষ্ট ৰান্ধনীয়ে ৰন্ধা বঢ়া কৰাৰ পাছত সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰা হৈছিল। বলি পূজাৰ দিনা বলিৰ মঙহ এখিলা কলপাতত ডেকা গাভৰুসকলক সমূহীয়াকৈ খাবলৈ দিয়ে। ডেকাই ডেকাভাগে আৰু গাভৰুৱে গাভৰুভাগে দুফালে বহে। খাওঁতে কলপাতৰ ঠাৰিডালৰ ইপাৰৰ মাংস সিটোপাৰলৈ আনি খোৱা নিষেধ। তাকে কৰিলে গোসানী অসন্তুষ্ট হয়। সেই বিশ্বাস আজিও দেখিবলৈ পোৱা যায়। ৰাতি বিহুৰ ঘৰত গাঁৱৰ বিহুৱাসকলে বিহুৰ আগদিনা সাজি উলিওৱা বিহুঘৰৰ মাজত এটা চটীৰে দুকোঠালি কৰে।
একোঠালিত ডেকাই আৰু আন কোঠালিত গাভৰুৱে বিহু মাৰে। মাজৰ চুটিটো পাৰ হৈ ডেকাই গাভৰুৰ ওচৰলৈ আৰু গাভৰুৱে ডেকাৰ ওচৰলৈ যোৱা নিষেধ। উল্লেখযোগ্য যে দেউৰীসকলে বুঢ়া-বুঢ়ী থান, কেঁচাই-কাটি শাল বা বলিয়া বাবা থানত বলি বিধানেৰে পূজা পাতল কৰাৰ পাছত পূজাৰ নৈবেদ্যৰে আশীৰ্বদীয়া ঘৰত ৰন্ধা-বঢ়া কৰে। বৰ দেউৰী, সৰু দেউৰী, বৰ ভৰালী, সৰু ভৰালী আৰু পূজাৰ লগত জড়িত ভকতসকলে মাত-বোল কৰি আহাৰ গ্ৰহণ কৰে। সোণোৱাল কছাৰীসকলৰ বাধ্য মন্দিৰৰ পূজাৰ বাবে অনা ৰাইজৰ ভাৰৰ পৰা অলপ অলপ প্ৰসাদ সংগ্ৰহ কৰি মন্দিৰৰ মুখ্য পূজাৰী ৰাজা গুৰুৰ ঘৰত ৰন্ধা-বঢ়া কৰে। পূজাৰ দায়িত্ব থকা 7 বা 14 জন লোকে আহাৰ আৰু মাধৱ ৰস বা সাজ-পানী গ্ৰহণ কৰে।